আমি এতিয়া BTCত কেনেকৈ প্ৰমোদ বড়োকে হটাব লাগে আৰু BTC বাঁচাব লাগে তাৰ কাৰণেহে আমি লাগি আছোঁ চেৰিমনিয়েল প্ৰগ্ৰাম ইয়াত আমি উপস্থিত হ'বলৈ পাই খুব ভাল লাগিছে যেন আজি 500+ মানে ইউপিপিএলৰ পৰা সোমাইছে আমাৰ দলত আৰু বিজেপিটো 267 আমাৰ দলত সোমাইছে যেন হওক মই সেইদিনাই কৈছোঁ যে বিপিএফে চৰকাৰ নাথাকা স্বত্তেও আজিৰ দিনত ইউপিপিএলৰ পৰা যে ইমান আমাৰ দলত সোমাই আছে এইটো মই আচৰিত লাগি আছোঁ যে সঁচাকৈ প্ৰমোদ বড়োৱে ভালকৈ কাম কৰিব জানা নাই আৰু প্ৰমোদ বড়োৱে নিজে চৰকাৰ চলাই পেলাই এই বিজেপি কৰ্মীসকলক চম্ভালিব পৰা নাই বুজাব পৰা নাই বা কাম কৰি দিব পৰা নাই যাৰ ফলত আজি BTC অঞ্চলত বহুত বিজেপি কৰ্মী লিডাৰসকলে আমাৰ দলত সোমাই আছে এইটো টোটেলি ফেইলাৰ মতে প্ৰমোদ বড়োৰ যিটো শাসন চলাই আছে টোটেলি ফেইলাৰ যাৰ ফলত আজি মানে প্ৰত্যেকটা মিটিঙতে ইউপিপিএলো সোমাই বিজেপিও সোমায় মানে কম্পিটিশ্যন নিচিনা হৈ আছে দুটা দলটো কোনে কিমান পাৰে আমাৰ বিপিএফ দলত সোমাবৰ কাৰণে আমাৰ বিপিএফ দলত থাকি পেলাই কাম কৰিবৰ কাৰণে মুঠতে অহা 2024 কোকৰাঝাৰ লোকসভা সমষ্টিত আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিত বিপিএফ জিকাটো এইটো 100% চিয়ৰ হৈ গ'ল দেই স্যার যেহেতু আধা ডজন মন্ত্রী আর 1 ডজনের উপর কিবা পড়াইছে এমএলএ পড়াইছে এই ক্ষেত্ৰত নাই আমাৰ খবৰ লগা নাই ইয়াত কিমানজন মন্ত্ৰী সোমায় কিমানজন এমএলএ সোমায় কিমানজন লিডাৰ সোমায় আমাৰ ইয়াত খবৰ লগা একো নাই মই একো কমেণ্ট নিদিওঁ মুঠতে চবৰে অধিকাৰ আছে নিজৰ দলটো মজবুত কৰাৰ ক্ষেত্ৰত যিকোনো মানে পলিচি ব্যৱহাৰ কৰিব পাৰে সব দলে এইটো নেশ্যনেল দল হয় বিজেপিয়ে কংগ্ৰেছো নেশ্যনেল দল হয় আমিতো আঞ্চলিকবাদী দল আমাৰতো আমি এতিয়া দিছপুৰ পলিটিক্সতো নাই দিল্লী পলিটিক্সতো নাই আমি এতিয়া BTCত কেনেকৈ প্ৰমোদ বড়োকে হটাব লাগে আৰু BTC বাঁচাব লাগে তাৰ কাৰণেহে আমি লাগি আছোঁ নাই এইটো চেম ছাৰে কি কৈছে কোৱা নাই সেই এনেকুৱা শুনিছোঁ মই কৈছে বুলি মুঠতে এইটো দলত আলোচনা হ'ব আমাৰ দেই আজিৰ পৰা দুৰ্গা পূজা কি হ'ব ছাৰ আজিৰ পৰা দুৰ্গা পূজা মানে অহাকালিৰ পৰাহে দুৰ্গা পূজা আজি জাষ্ট মণ্ডপ অপেনিং কৰিছোঁ মই মুঠতে BTC বাকী ৰাইজৰ হৈ পেলাই সকলো জাতি জনগোষ্ঠী বা সকলো মানে যিসকল দুৰ্গা পূজা পালন কৰিবলৈ গৈ আছে অহাকালিৰ পৰা আমি বিপিএফ দলৰ হৈ পেলাই শুভেচ্ছা থাকিম দেই থ্যাংক ইউ